এভৰিৱান আসসালামু আলাইকুম আৰু লগতে নমস্কাৰ আপোনালোকক মোৰ বছৰটোৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনালোঁ মানে হয়তো ভিডিঅ'টো আপলোড দিওঁতে বহুত দেৰি হৈ যাব জানুৱাৰী শেষ হৈ যাবও পাৰে তো আমি 31 ডিচেম্বৰত এটা পিকনিক খালোঁ সেইটো ব্লগ বনোৱা নহ'ল তো আজি ল'ৰা ৰাতিপুৱা উঠিয়ে কান্দি চব পিকনিক খাব গৈ আছে আমাৰ নগলা তো সেইকাৰণে ভাবিলোঁ ঘৰতে পিকনিক এটা খাওঁ তো ভিডিঅ'টো এইখিনি আৰম্ভ কৰিছোঁ যেহেতু লৰালৰি আৰু সৰু পিকনিক ঘৰত যি য'ত আছিলে ইয়াকে বনোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু এইফালে মাছুমাই টাৱাত বেঙেনা ফ্ৰাই কৰি আছে সব বনাই মেলি ল'ম আমি খোৱা বোৱা বাহিৰত কৰিব হেনো চবে বহি তো সেইকাৰণে আমি ইয়াত বনোৱা ষ্টাৰ্ট কৰি দিলোঁ ঘৰত যি য'ত আছিলে যেনেকৈ তো এইফালে মাছুমাই বেঙেনা ফ্ৰাই কৰি আছে আৰু মই এইফালে চিকেন ফ্ৰাই কৰি আছোঁ এইফালে পিঁয়াজ কাটিলোঁ কেপচিকাম কাটিলোঁ সিহঁতে চিলি চিকেন খাই হেনো আৰু এইফালে আলু পিটিকা আৰু তাৰ লগত এইটো পিঁয়াজ এইফালে কাচিছে ৰেডি কৰি আছে কমলা সিহঁতে বাহিৰত বহি খাব আৰু কাশ্মীৰাই ধনিয়া চিলাই আছে বাচি আছে আৰু মই এইফালে কেপচিকামটো ফ্ৰাই কৰি থ'লোঁ চিকেনটো ফ্ৰাই কৰি থ'লোঁ এতিয়া পিঁয়াজখিনি দি দিলোঁ তাৰপাছত পিঁয়াজখিনি আধা সিজা কৰি ল'ম তাৰপাছতে তাত মই দিম এতিয়া যি দিব লাগে মছলা এয়া মই চয়া চচ দিছোঁ 1 কাপ আৰু অকণমান দিম বৰ বেছি নিদিওঁ নহ'লে ক'লা হৈ যাব পোৱালিখিনি দেখিও ভাল নাপাব দেখি ভাল নহ'লে এনে খাবলৈ বেয়া পায় আৰু এতিয়া সেইখিনি অলপমান লৰাই মেলি ল'লোঁ এতিয়া ইয়াতে মই ভাজি থোৱা কেপচিকামখিনি দিছোঁ তাৰপিছতে ইয়াত মই এতিয়া চিকেনখিনি দিম আৰু এতিয়া যি মছলা দিবলগীয়া আছে চব ইয়াৰ ওপৰত দি এয়া চচ দিলোঁ মিঠা যিহেতু সিহঁতে মিঠাটোৰ কাৰণে খাম বুলি কৈছিলে তো সেইকাৰণে চচ অকণমান সৰহকৈ দিছোঁ আৰু এতিয়া ইয়াত মই অকণমান ক'লা নিমখ দিম এইটো নিমখ দিয়া নাই কাৰণ কিয় কেপচিকাম আৰু যেতিয়া চিকেনটো ফ্ৰাই কৰিছিলোঁ তেতিয়া এইটো নিমখ দিছিলোঁ বগা নিমখ তো এতিয়া মই ক'লা নিমখটো দিছোঁ ক'লা নিমখটোৰ সোৱাদটো অকণমান বেলেগ কৰে আৰু এতিয়া মই মেগী মছলা দি আছোঁ এইটো বহুত ইম্পৰ্টেণ্ট হয় পোৱালিয়ে খালে এইটো বহুত মানে ইম্পৰ্টেণ্ট হয় কাৰণ কি বেছি জ্বলা নাথাকে কিন্তু মানে জুতিটো থাকে আৰু তো এতিয়া এইখিনি দি ল'লোঁ দি পেলাই এতিয়া ধুনীয়াকৈ এইখিনি লৰাম আৰু ইয়াত আপোনালোকে ইচ্ছা কৰিলে ক'লা জালুক দিব পাৰে জালুকৰ যোনটো গোন্ধ আহে সেইটো মানে বহুত ধুনীয়া লাগে পোৱালিকেইটাই খাবৰ কাৰণে মই দিয়া নাই চব বাচ্ছা পাৰ্টি যিহেতু আমি যেতিয়া ডাঙৰখিনিয়ে খাওঁ এনেকৈ বনাই তেতিয়া মই ক'লা জালুকটো অকণমান বেছিকৈ এড কৰি দিওঁ তেতিয়া সেই জালুকৰ গোন্ধটোৰ কাৰণে মানে খাই বেছি ভাল লাগে আৰু এইফালে এইখিনি অলপ সিজিবলৈ দিম আৰু কাচিচৰ মানে অলপ হৈছেগৈ আৰু কমপ্লিট হোৱা নাই কাশ্মীৰ আৰু হোৱা নাই এইটো আমাৰ মেটাছ সি প'জ দি ৰখি আছে ভিডিঅ' কৰা আৰু এইফালে কাচিচৰ ৰেডি হৈ গ'ল কমলা তাই বোলে অকণমান ডেক'ৰেশ্যন কৰিছে ভিডিঅ'ত উলিয়াব লাগে সেইকাৰণে মাছুমাই ভালকৈ ভিডিঅ'ত উলিয়াই দিছে আৰু এতিয়া সিহঁতে বাহিৰত বহি খাই আছে মই আৰু মাছুমাই ৰান্ধনি পূৰা বনাই আছোঁ বনোৱা হৈ গ'ল আৰু এতিয়া খাবলৈ বহিলোঁ বাহিৰত এয়া খানা ৰেডি কৰি লৈছোঁ মই বিলাই আছোঁ বহুতো ইমান আমনি কৰিছে তাক খেদাই দিওঁ বাৰে সি ওচৰলৈ আহে তো ভিডিঅ' ইমান কোনে আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ